মাছ আজি কিহৰ লগত বনাবা বুৱাই? এয়া বিলাহী কাটিছো বিলাহীৰ লগত। বিলাহীৰ লগত? ইমানটা নজমিব। কি নজমিব? মানে কালি ৰাতি মোক ভাত খাবলৈ মাতিছিল আমাৰ গোস্বামী দাবৰ ঘৰত। লাও বিলাহী আৰু মাছ এই কেনেকুৱা জমিছে। আকৌ বোলে তোৰ হেনো মাছৰ প্ৰতি ইণ্টাৰেষ্টেই নাই। নহয় মোক বহুত জোৰ কৰাৰ কাৰণেহে খাইছো। মোক জোৰ কৰিছে মই নাখাওঁ, আকৌ জোৰ কৰিছে মই নাখাওঁ। লাষ্টত নেলু পাতত ধৰি মাছৰ পাতি নেলুডাল সোমোৱাই ধৰি ৰাখিছে। মই উশাহ ল'ব নোৱাৰি বাধ্য হৈহে খাইছো। এনেহেন কথা। ৰচোন এই গোস্বামী বৌজনী ক'ৰ পৰা উৎপত্তি হল? তোৰ মুখততো আগতে এইটোৰ নাম শুনা নাই, তাৰ মানে মিছা কথা কবলৈ আহিছ ন? এই যে গোস্বামী দাব আছে নে নাচাত লাগি আছা, সেই মানুহজনীয়ে যে মোৰ নেলু পাতত ধৰি বাতিত ভৰাই পেলাই মোৰ মাছ খাবলৈ জোৰ কৰিছে। তোমাৰ ভজা মাছ এপিচ মোক খুৱাবলৈ সৎ জনাই চালা পথালি কোমোৰাজনী এজনী। মুখেশ্বৰ আহা এপিচ মাছ খাই যাহি, নহলে লেটিনলৈ গৈয়ে থাকিব।